আজি বিভিন্ন ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত যেটো মুদাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ যেটো কাৰ্যসূচী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেটো কৰিব দিলে সেই কাৰ্যসূচী বা সেই প্ৰগ্ৰামটো খুব ভাল হৈছে আৰু হয়তো প্ৰথম কাৰ্যসূচী বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ ডিষ্ট্ৰিক্ট ৱাইজত এনেকুৱা ডিষ্ট্ৰিক্টসকলক দায়িত্ব দি পেলাই যেটো প্ৰগ্ৰাম এইটো ক'ব গ'লে সেইটোৱে প্ৰথম বুলি আমি ক'ব পাৰোঁ মুঠতে খুব ভাল ইনিচিয়েটিভ আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব আৰু আজি আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই দেউলাখোৱাত যেটো 100 ফুট ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ যেটো ষ্টেচু বনাম বুলি কৈছে সেইটো ভাল এটা সিদ্ধান্ত মুঠতে ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই জীৱনত গীত গাই পেলাই যিখিনি মেছেজ দিলে অসমবাসী ৰাইজৰ কাৰণে সেইটো এটা স্মৰণীয় মানে এটা মানে যাতে অসমবাসী ৰাইজে মানে সেইটো কেতিয়াও পাহৰি যাব নোৱাৰে সেই কাৰ্যসূচী লৈ পেলাই যেটো প্ৰগ্ৰাম কৰিছে সেইটো খুব ভাল ইনিচিয়েটিভ বা খুব ভাল প্ৰগ্ৰাম বুলি আমি ক'ব পাৰোঁ কথা সেইটোৱে জয় হ'ব ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষাৰ্থে বিটিচিয়ে কিবা নিজাববীয়া ব্যৱস্থা ল'ব এইটো ভাল আমি কৰিম ডক্টৰ ভূপেন হাজৰিকাৰ যেটো স্মৰণীয় যেটো মেমৰিয়েল কিবা সেইটো আমি কৰিম আমি বিটিচিটো আমি কৰিম বুলি ভাবি আছোঁ মই আলোচনা কৰিম মুঠতে কৰিব লাগে বিটিচি হিচাপে একটা ভাল সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ যেটো মেমৰিয়েল ষ্টেচু সেইটো আমি কৰিম লগতে পাৰ্ক যেনেকৈ আমি জুবিন গাৰ্গৰ কথাটো আমি চিন্তা কৰিছে ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণেও আমি চিন্তা কৰিম বা আমি বনাই দিম